অতীত আৰু ভৱিষ্যত দুইটাই বহুত অদ্ভুত। অতীত ঘূৰি নাহে আৰু ভৱিষ্যত জানিব পৰা নাযায়। অথচ মানুহে অতীতক লৈ কষ্ট পায়, ভৱিষ্যতক লৈ চিন্তা কৰে আৰু বৰ্তমান হাঁহি ধেমালিত থাকিব পাহৰি যায়। মানুহ নামৰ প্ৰাণীবোৰ বহুত অদ্ভুত। আপোন হ'বলৈও সময় নালাগে আৰু পৰ হ'বলৈও সময় নালাগে। এই পৃথিৱীত মানুহে সকলো বিচাৰি পায়, কিন্তু নিজৰ ভুল বিচাৰি নাপায়। আজিৰ দিনত ভদ্ৰতাৰ কোনো মূল্য নাই, কাৰণ ভদ্ৰতাক সকলোৱে দুৰ্বলতা বুলি ভাবে। কোনোবাই মনত আঘাত দিলে দুখ নকৰিবা, পাৰিলে আঘাত দিয়াজনক ধন্যবাদ দিয়া, কাৰণ আঘাতবোৰেও অভিজ্ঞতা দিয়ে। যিয়ে তোমাক আঘাত দিছে তাক পাহৰি যোৱা, কিন্তু সেই আঘাতৰ পৰা তুমি যি শিক্ষা পাইছা সেইটো কেতিয়াও নাপাহৰিবা। এই পৃথিৱীত সকলো পৰ হৈ গ'লেও মা কেতিয়াও পৰ নহয়। মা যে কিমান আপোন সেইটো মাৰ কাষৰ পৰা আঁতৰি গ'লেই বুজিব পাৰি। ছোৱালীবোৰক কৈছো, ল'ৰাৰ চৰিত্ৰ চাইহে বিয়া হবা, ধন সম্পত্তি চাই নহয়। কাৰণ ধন সম্পত্তি এদিন ঘটি ল'ব পাৰি, কিন্তু ভাল চৰিত্ৰ কেতিয়াও নোৱাৰি। আৰু চৰিত্ৰ ভাল নহ'লে জীৱনত টকা হ'লেও সুখী হ'ব নোৱাৰিবা। মানুহ খুব সহজতে সলনি হৈ যায়। পৰিচয় হোৱা সময়ত চাব এক ধৰণৰ আৰু পুৰণা হৈ গ'লে চাব আৰু এক ধৰণৰ। জীৱনত এবাৰ অকলশৰীয়া হৈ চোৱা, পৃথিৱীৰ কোনো কাৰো আপোন নহয়। যেতিয়া তোমাৰ প্ৰয়োজন হ'ব তেতিয়া চবেই কাষত আহিব, কোনোবা স্বাৰ্থৰ কাৰণে, কোনোবা আকৌ আৱেগৰ কাৰণে। এইটোৱেই বাস্তৱ। কাকো কেতিয়াও বহুত বেছি আপোন ভবা ঠিক নহয়, কাৰণ আপোন ভবা মানুহবোৰেই এসময়ত দুখৰ কাৰণ হৈ ৰয়। যিটো সম্পৰ্কত খং, অভিমান, সন্দেহ এইবোৰ একো নাই, সেইটো কেতিয়াও সঁচা ভালপোৱা হ'ব নোৱাৰে। কাৰোবাক আমনি কৰাতকৈ চুপ থকাই বেছি ভাল। এই পৃথিৱীত সকলোতকৈ বেছি অসহায়টো সি, যিয়ে নিজৰ খং, অভিমান, কষ্ট কাকো দেখাব নোৱাৰে, চিঞৰি কান্দিব নোৱাৰে, মাথো এটি মৃদু হাঁহিৰ মাজত লুকুৱাই ৰাখে সকলো। প্ৰতিশোধ লোৱাতকৈ ৰাস্তা সলনি কৰাই বেছি ভাল, কাৰণ প্ৰতিশোধ লৈ তুমি এদিন আনন্দত থাকিবা, কিন্তু নিজক সলনি কৰিলে গোটেই জীৱন আনন্দত থাকিব পাৰিবা। জীৱনলৈ অহা সকলোবোৰ মানুহ আপোন নহয়, কিছুমানে সময় অতিবাহিত কৰিবৰ কাৰণেও আহে, যিবোৰক আমি হয়তো সকলোতকৈ বেছি প্ৰিয় বুলি ভাবো। যিটো মানুহে এসময়ত কৈছিল, টেনচন নকৰিবা মইতো আছো, এদিন সেই মানুহটোৱে সকলোতকৈ বেছি টেনচন দি গুচি যায়। চকু পানী তেতিয়াই আহে, যেতিয়া মুখৰ কথা বুকুত আহি আঘাত কৰে। যেতিয়া তোমাৰ কথা মনত পৰে, তেতিয়া পৃথিৱীৰ কোনো সুখে মোক সুখী কৰিব নোৱাৰে। পাৰিলে আপোন কৰি ল'বা, নোৱাৰিলে আগতেই এৰি দিবা, কিন্তু সপোনবোৰ দেখুৱাই মাজবাটতে এৰি নিদিবা। এই জীৱনটোক কান্দি উটুৱাই দিয়াতকৈ হাঁহি উৰাই দিয়া। নিজকে কেতিয়াও অসুন্দৰ বুলি নাভাবিবা, কাৰণ ভগৱানৰ সৃষ্টি কেতিয়াও অসুন্দৰ হ'ব নোৱাৰে। সেই মানুহটোৰ কেতিয়াও ভৰসা নাভাঙিবা, যিয়ে সকলো হেৰুৱাই তোমাৰ ভৰসাত জীয়াই আছে। পখিলাৰ পিছে পিছে দৌৰি সময় নষ্ট নকৰিবা, ভালকৈ ফুলৰ খেতি কৰা, ধুনীয়া পখিলা নিজে আহি ধৰা দিব।